সাধু বুলিয়ে কৈছো ন এবাৰ সম্পূৰ্ণ সাধু বুলি ক'ব নোৱাৰি অকণমান হেৰি আৰু জীৱ জন্তুৰ মাতবিলাকক লৈ পেলাই এটা মানে সাধু কথা বুলিয়ে কৈছো দেই মই ইয়াৰ বেলেগ এটা নাম বিচাৰি পোৱা নাই টান বিচাৰি পোৱা নাই আচ্ছা এঘৰ মানুহত মানে মানুহ এঘৰত বহুত জীৱ জন্তু আছিলে কাহিনীটোৰ বেকগ্ৰাউণ্ডটো কৈছো বহুত জীৱ জন্তু আছিলে এতিয়া সেই জীৱ জন্তুবোৰে কেনেকৈনো এজন চোৰক খেদি পঠিয়ালে তাৰে এটা সুন্দৰ কাহিনী মই তোমালোকক ক'বলৈ চেষ্টা কৰিম তোমালোকে সহযোগ কৰিবা দেই মই কান্দিলে কান্দিবা আৰু মই হাঁহিলে হাঁহিবা উল্টাটো নকৰিবা উল্টাটো কৰিলে মই লাজ পাম দেই ধেমালি কৰিছো ঠিক আছে ক'লোৱে মই যে মানুহে ঘৰত বহুত জীৱ জন্তু আছিল কি আছিল বহুত জীৱ জন্তু আছিল আৰু সন্ধিয়া সময়ৰ কথা এজন মানুহে মানে তেওঁৰ মনটো বৰ ভাল নহয় দেই মতি গতি বৰ ভাল নহয় সেই মানুহ ঘৰৰ এই জেউৰাৰ কাষেৰে সেই ৰাস্তাটোৰে এইফালে ৰাস্তাটো আছে এখন জেউৰাখন এইফালে এনেকে এনেকে খোজকাঢ়ি আছে দেই এনেকে কৈ এনেকে চাইছে আকৌ এনেকে এফালে যাব গৈ পেলাই আকৌ এনেকে চাইছেগে যেতিয়া এনেকে এনেকে চাই আছে তাৰ মানে তেওঁ চোৰ আৰু তেওঁ ভাবিছে আজি ৰাতি মই ইয়ালে আহি কিবা এটা ভাবি আছে তেনেকুৱাতে সেই মানুহ ঘৰৰ মেকুৰীটোৱে আহক নহয় টুপুককে পাৰ হৈ জেউৰাখন ইভিনিং ৱাক কৰিবলৈ আহিছে দেই ইভিনিং ৱাক কৰি আছে এনেকে গৈ আছে দেখিলে মানুহটো এনেকে এনেকে চাই আছে ন দিন মেলি মেলি এইটো বৰ ভাল মানুহ নহয় ইয়াৰ মন বৰ ভাল নহয় কিবা এটা নিশ্চয় কৰিব মেকুৰীজনী অকণমান ইংৰাজী মেকুৰীটো অকণমান ইংলিছত পঢ়া দেই কিহত পঢ়া ইংলিছত চোকা কিন্তু এই একদম ডাইৰেক্ট ইংলিছতে সুধিছে বুলি কৈ খেদি দিলে মেকুৰীটোৱে আকৌ ভিতৰলৈ গৈ সোমাই থাকিলে মানুহটোৱেও অকণমান লাজ পোৱা দি পালে লাজ পাই পেলাই তাৰ পৰা গুচি গ'ল তাৰ পাছত ৰাতি হৈছে আৰু মেকুৰীটোৱে গোটেই জীৱ জন্তুবোৰক কৈ দিলে ঐ আজি তহঁতি সাৱধানে থাকিবি দেই মই সন্ধিয়া এটা মানুহ দেখি আহিলো বৰ ভাল নেদেখিলো কাক নিয়ে ঠিকনা নাই হা জীৱ জন্তুৱে ভাবিছে হা আজি মোৰ পাল পৰিলে নি বাৰু চবেই এনেকে ভাবিছে চবেই ভয় খাই আছে আৰু মেকুৰীটো গৈ পেলাই ভিতৰত খাই বৈ শুই থাকিলে শুই নি পালি দিলে ৰাতি 12 বাজিছে সব নিজান নিতান সব নিজান হৈ আছে সেই সময়তে সেই মানুহটো আহক নহয় আহিছে যিডোখৰ জেগাৰ ফালে পাৰ হ'ম বুলি ভাবিছিলে চাই থৈছিলে সেইফালে লাহেকে ভাই লাহেকে গঁৰালটো ফালে গৈছে গঁৰালটো গৈছে এই চুকটোৰ ওচৰতে লাহেকে বহি ল'লে এইফালে হাতখন ভৰাম আৰু কিবা এটা আনিম ভাগ কৰি এনেকে বহি এনেকে অকণমান গাটো কচালি লওঁতেই ভিতৰৰ পৰা গম পাই গ'ল নহয় চব হাৰ পাই আছে উমনিত থকা কুকুৰাজনীয়ে কণীখিনি উমনি লৈ আছিলে
উমনি লৈ থকা কুকুৰাজনীয়ে গম পাই গ'ল আহি গ'ল গধু গধু লাগিছে তাই আৰম্ভ কৰি দিলে মতা কুকুৰাটো আছিলে গঁৰালটোৰ ভিতৰত এনেকুৱা মাইকী কুকুৰাজনী উমনি লোৱা কুকুৰাজনী আছিলে এনেকুৱা এতিয়া মতা কুকুৰাটোৱে দিনত এনেকুৱা জপজপাই থাকে নাই বেছিকে বেছিকে জপজপাই থাকে মানে তাৰ ভাগৰ লাগিছিলে সি বেচেৰা অলপ টোপনি গৈছিলে আৰু যেতিয়া কুকুৰাজনীয়ে কৈ দিলে মতা কুকুৰা কৈছে কি বুলি ক'লে এতিয়া ক'ত বুলি কৈ দিলে একদম এইফালে কুকুৰাজনীয়ে কোৱা নাই মাজতে মতা হাঁহটো এনেকৈ শুই আছিলে মতা হাঁহটোৱে দেখি আছে আকৌ মতা হাঁহটোৱে কৈছে মতা কুকুৰাটো তাৰমানে তাত কি বুলি কৈছে চুৰটো তাত লুকাই আছে তাত এতিয়া কুকুৰাজনীয়ে কৈছে মতা হুলস্থুলীয়া পৰিৱেশ হ'ল নে নহ'ল হুলস্থুলীয়া পৰিৱেশ যেতিয়া হ'ল চুৰটোৱে ভাবিছে এইখনে মোক মাৰিব এতিয়া এইডোখৰ পৰা যাওঁ মই মনে মনে ভাবি আছো দেই এইডোখৰত থাকিলে মোক মৰিলো এনেকে এই গছজোপাই জানিবা নিম গছ এজোপাৰ তলত এনেকে লেপেট খাই বহি আছে কিন্তু সেইফালে হুলস্থুল হৈ আছে নিজে বাচিব লাগিবতো ৱাৰ্ণিংটো দি আছে ওপৰৰ পৰা দেখিলে ঝিলিজনীয়ে ঝিলি দেখিছা ন ঝিলি দেখিছা নাই নেদেখিলেও মাতটো শুনিছা হয় নাই সেই ঝিলিজনীয়ে দেখিলে চুৰটোক যেতিয়া দেখিলে একো কাম বন নাই বোলে ইয়াক অকণমান জোকাও বোলে ঝিলিজনীয়ে কৈছে একো কাম বন নাই ইয়াক অকণমান জোকাও বোলে দেখিলে গেঞ্জি চেঞ্জি নিপিন্ধাকে কৈছিলে দেই চুৰটো কি বুলি জোকাইছে খং উঠি গৈছে কিন্তু যেতিয়া গেঞ্জি চেঞ্জি নাই বুলি জোকাই দিলে নহয় একদম কণীৰ পৰা অকণমান গাভৰু মানে ডেকেৰুৱা কুকুৰাজনীয়ে দেখিলে ময়ো জোকাই দিওঁ অকণমান জিলিৰ লগতে তাই আৰম্ভ কৰি দিলে কি বুলি আৰম্ভ কৰিলে জানানে বিৰাট কলা আছিলে বিৰাট অঙঠা কলা সি লাজ পাইছে চুৰটোৱে মোক গেঞ্জি চেঞ্জি নাই বুলি কৈছে আকৌ কোলা বুলি কৈছে বিৰাট লাজ লাগিছে লাজ লাগিলেতো নহ'ব এটা হুলস্থুল হৈছে নাই ঝিলিয়ে যিটো সময়ত চিঞৰিব নালাগে সেইটো সময়ত ঝিলিয়ে চিঞৰিছে যিটো সময়ত তোমাৰ কণীৰ পৰা কুকুৰাই সেইটো সময়ত নিচিঞৰে হয়নে সেইটো সময়ত কণীৰ পৰা কুকুৰাজনীয়ে চিঞৰিছে উমনিত থকা কুকুৰাজনীয়ে চিঞৰিছে মতা হাঁহটোৱে চিঞৰিছে একদম মতা কুকুৰাটোৱে চিঞৰিছে কেনেকুৱা এটা হুলস্থুলীয়া পৰিৱেশ সেই হুলস্থুলটো দেখি পেলাই মালিক যদি কেনেবাকৈ শুনি পেলাই মালিক যদি কেনেবাকৈ উঠি আহে তাতো একদম হয় নাই ৰাম দোলাই দিব সি আৰু মই ইয়াত থাকিলে মৰিলোঁ বুলি কৈ চিধা একদম ক'লে গৰু গোহালি ফালে গৈছে একদম পুৰা গৰু গোহালিটো ফালে গৈছে গোহালিটো ফালে গৈ গৰু মাজত সোমাই গৈ আছে ইফালে গৈছে গৰু নিমুখত লাইন লাগে নহয় খতম সি তাতে ঠাচকে পৰি যাম বুলি ভাবিছো কেলে জানানে তাৰ নাম হেৰম্বৰ গৰুজনী তাৰ নাম কাঢ়ি মাতি দিলে
শেষ এতিয়া হেৰম্বৰ বুলি কৈ দিলে মোৰ নাম গাড়ী পাতি দিলে মালিকে মোক গম পাই গ'লা মই মৰিলো আৰু হে সেনেকে বুলি একদম যেন 200 দি দিম গৰুজনীক তেনেকে ভাবিছিলে কিন্তু দিলে কি হ'ব তাৰে মৰণ হয় নাই ইয়াত থাকিলে মই মৰিলো আৰু এই হিচাপ মই চুৰটো নকৰোঁ আৰু পলাওঁ বিদ্যা শপত আজিৰ পৰা চুৰটো নকৰোঁ দেই মানে মই জ্বলা কলা খাই গৈছে আহি একদম তুফান দৌৰ মাৰিব লৈছে কিন্তু বহুত জোৰ দৌৰ মাৰিব নোৱাৰে নহয় গম পাই যাব নহয় আকৌ যদি কুকুৰে চুকুৰে ভুকি দিয়ে সৰ্বনাশ সি একদম দৌৰ মৰা ষ্টাইলত বহুত স্পীড যাবলৈ বিচাৰিছে স্পীড যাবলৈ বিচাৰি একদম সেইফালে যাওঁতেই ছাগলী গঁৰালটো আছে নহয় গৈ থাকোঁতে ৰাস্তাত গৈ তোমাৰ মোৰ ওচৰতে ছাগলী গঁৰালটো গৈ পাই থাকে ছাগলীকেইটা ডুব 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 পোৱালীকেইটা প্ৰথমেই চিঞৰিছে কি বুলি চিঞৰিছে জানানে প্ৰাণ তাকি চিঞৰিছে মৰিব ন লৈ যাব লাগে মাৰি পেলাব ন তাৰপৰা ডাঙৰ ডাঙৰ ছাগলীজনীয়ে কৈছে খেদি দে খেদি দে খেদি দে খেদি দে খেদি দে কৈছে গাহৰি গঁৰাল একদম পালোৱান পালোৱান গাহৰিকেইটা আছে যেতিয়া ছাগলীকেইটা কৈছে খেদি দে খেদি দে গাহৰিকেইটা আছে খেদি দিবলৈ কৈছ কি বুলি কৈছে ধৰ ধৰ বুলি কৈছে ছাগলীকেইটা কৈছে খেদি দে গাহৰিয়ে কৈছে ধৰ ধৰ বুলি কৈছে মোক ধৰ ধৰ বুলি কৈছে মৰিলো আৰু সি আৰু তাত ৰোৱা নাই একদম এইবাৰ মোৰ যি হ'ব হ'ব যি শব্দ ওলাব মই তুফান দৌৰো বুলি ভাবোঁতেই ওপৰৰ পৰা আহক নহয় বাঁহৰ পৰা পাৰকেইজনী উৰি একদম এনেকৈ আহিছে সিহঁতে হিন্দীত পঢ়া দেই বিশাৰত কৰা সিহঁতি উৰি আহিছে কি বুলি কৈছে পাকৰা বুলি কয় পাকৰা মানে কি এটা কৈছে মাৰ মাৰ ধৰ ধৰ পাৰকেইটা কৈছে যেতিয়া পকৰ পকৰ বুলি কৈছে মোক সঁচাকৈ চুবাই পেলাব দিয়ে খাই পেলাব দিয়ে সি ভাবিছে মোৰ আত্মাটো ওলাই যাব মোৰ জীৱটো থাকি যাব দেহাটো থাকি যাব বুলি ভাবিছে এনেকুৱা অৱস্থা গম পাইছা মানে মোৰ অৱস্থা এনেকুৱা লাগিছে লাগি গৈছে কি জীৱ জন্তুবোৰ ইমান নাহি কৰিছে ন তাক প্ৰচাৰ কৰিছে তাৰ পাছত সি আৰু সেইডোখৰ ৰোৱা নাই তুফান দৌৰ মাৰিছে যেতিয়া দৌৰ মাৰিছে একদম আস্তাবলত বান্ধি থোৱা আছিলে নহয় কি বান্ধি থোৱা আছিলে আস্তাবলত কি বান্ধে হা ঘূৰাই কি কৰিব হে দেখিলৈ এনেকুৱা দিছে আহিছে চোৰ এক্সস্টেড খতম বাচিলো দেই এনেকুৱা চোৰটো নকওঁ মই কাম চাম কৰিয়ে খাম এনেকুৱা চোৰ নকওঁ আৰু নিজকে নিজে হইত খাইছে তাৰপিছত আৰু সুদা মোনা লৈ আৰু গুচি গৈছে দেখিলানে কিহে খেদি দিলে চোৰটো হে লাষ্টত চোৰটোৱে কি প্ৰতিজ্ঞা কৰিলে চোৰ নকৰোঁ বুলি চোৰটোৰ নাম কি আছিলে তাৰ নামটো কোনে কৈ দিছিলে হে কি আছিলে নামটো হেৰম্বৰ গাহৰিটোৱে কি বুলি কৈছিলে তাত হিন্দীত পঢ়া এই হেৰিজনী চৰাইজনীৰ নাম কি আছিলে হে কোনে কৈছিলে হে কোনে কৈছিলে কোনে নহয় ভুল কণীৰ পৰা পাত গাভৰু কুকুৰাজনীয়ে ন তাৰপৰা প্ৰথম কোনে আইডেণ্টিফাই কৰিছিলে সেইটো যে চোৰ বুলি নহয় মেকুৰীটোৱে কৈছিলে ঠিকে সেইটো হয় যেতিয়া সোমাই আহিছিলে চোৰ উমনিত থকা কুকুৰাজনী হয় নাই ভেৰি গুড আচ্ছা তাৰপিছত প্ৰথম এই বাৰ্তাটো কোনে জীৱ জন্তুবিলাকক কৈছিলেহি মেকুৰীটোৱে কৈছিলে নাই মেকুৰীটোৱে কি কৰি থাকোঁতে তাক লগ পাইছিলে ইভিনিং ৱাক কৰি থাকোঁতে মেকুৰীটোৱে কিহত গালি পাৰিছিলে তাক
ভেৰি গুড ব্ৰিলিয়েণ্ট ষ্টুডেণ্টছ হাত তালি চবৰ কাৰণে হাত তালি থেংক ইউ তোমালোকে